প্ৰত্যেক বছৰৰ দৰে এই বছৰৰো দৰং জিলাৰ চিপাঝাৰ ঘোঁৰাবন্ধাত তিনিদিনীয়া কাৰ্যসূচীৰে ঘোঁৰাবন্ধা দৌল উৎসৱ আয়োজন কৰা হৈছে। দৌলৰ বিশেষ কিছু দৃশ্য দেখুৱাইছোঁ। মাহে গেছি বেলুন বা তেওঁলোকৰ ৰাষ্ট্ৰৰ সন্মুখত লগোৱা টিপালসমূহ আঁতৰাই দিবৰ কাৰণে আহ্বান জনাইছো। সন্ধিয়া সময়ত মানুহে ভৰি পৰে ঘোঁৰাবন্ধাৰ দৌলত। ঘোঁৰাবন্ধাৰ দৌললৈ আহি কেনে লাগিছে বাৰু? বজাৰ কৰা হ'ল? কেনে ধুনীয়া। ক'ৰ পৰা আহিছে? কৰ্ম ইয়াতে ভিতৰত অলপ আমি ব্যৱসায়ীসকলক তেওঁলোকৰ ষ্টলৰ সন্মুখত লগোৱা টিপালসমূহ আঁতৰাই দিবৰ কাৰণে আহ্বান জনাইছো।